কেৱল মাত্ৰ বিৰোধীক ৰুট কৰিবৰ কাৰণে এইখন বিল আনিবলৈ প্ৰচেষ্টা কৰিছে তাকো এয়া কিন্তু মুংগেৰীলাল কি হাসিন সাপনে দেখিছে কাৰণ চাওক এই যে যিবোৰ চেন্ট্ৰেল এজেন্সি ইডি সিবিআই এই বিজেপি চৰকাৰ অহাৰ পিছত সম্পূৰ্ণৰূপে বিৰোধী নেতাসকলৰ পিছফালে লাগি যোৱা আপোনালোকে দেখিছে ৰাইজে দেখিছে 99% কেছ বিৰোধী নেতাৰ এগেইনষ্টত আনকি ইডি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ধমক দিয়া আপোনালোকে গম পাইছে মই সেই সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ কোৰ্টটো মই যিটো ধমক দিছিলে অৰ্ডাৰটো মই একেবাৰে আখৰে পঢ়ি দিবলৈ বিচাৰিছোঁ কাৰণ এটাও যাতে ভুল নহয় জাষ্টিস ভূঞা জাষ্টিস সূৰ্যকান্ত জাষ্টিস কটেশ্বৰ ডাঙৰীয়াই ইডি কৈছিলে যে আপোনালোকে ক্ৰুক বুলি কৈছিলে মানে বদমাছ মক্কালৰ দৰে কাম কৰিব নোৱাৰিব আইনৰ মাজেদিহে আপোনালোকে কাম কৰিব লাগিব আমি বিগত 5 বছৰত ইচিআইআৰ কেছ 5000তকৈ অধিক ৰুজু হৈছিল কিন্তু য'ত কনভিকশ্যন ৰেট হৈছে মাত্ৰ 10%তকৈও কম ফাইনেন্সিয়েল মিনিষ্ট্ৰীৰ পৰা যিটো হিচাপ আহিছিলে 193 জন ৰাজনৈতিক নেতা বিৰোধী নেতাৰ এগেইনষ্টত এমপিএলএ কেছ ৰুজু কৰা হৈছিল তাৰো কিন্তু কনভিকশ্যন ৰেট কিমান 1%তকৈও কম গতিকে এই কথাটো কেৱল বিৰোধীৰ চিন্তা হোৱা কথা নহয় যে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই এই কথাটো চিন্তা কৰিছে যে এনেকুৱা ধৰণৰ যদি বিল এখন আনিব লগা হয় যিবোৰ চেন্ট্ৰেল এজেন্সি আছে এই চেন্ট্ৰেল এজেন্সিক আৰু পাৱাৰফুল কৰি পেলাই এই যে বিৰোধী নেতাসমূহক অত্যাচাৰ কৰিবলৈ লগাই দিব এয়া সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই ইতিমধ্যে ভাবি থৈছে কাৰণ এইখন চৰকাৰে কি কৰে কবিতা লিখিলেও ৰাষ্ট্ৰদোষ লগাই পেলাই জেলত ভৰাই দিয়া আজি নমুনা আমি দেখিবলৈ পাইছো চাও এখাৰ কথা ইয়াতে ক'ব লাগিব নমস্কাৰ বিশ্লেষণ অনুষ্ঠান til আপোনাক সদৌতিকে আদৰণ জনাইছো মই মৃণাল তালুকদাৰ যোৱা 7 আগষ্টৰ পৰা প্ৰায় এতিয়ালৈকে ইলেকশ্যন কমিশনক লৈ ধুমুহা চলি আছে ইটোৰ পিছত হেতু এলিগেশ্যন কাউণ্টাৰ এলিগেশ্যন ইলেকশ্যন কমিশনেও তাক এটা প্ৰেছ কনফাৰেন্স কৰিছে ৰাহুল গান্ধীৰ সেই অতি বিখ্যাত প্ৰেছ কনফাৰেন্স আৰু তাৰ বিষয়খিনিক লৈ নিজেও মই বস্তুটো অবজাৰ্ভ কৰিবলৈ চেষ্টা কৰি আছিলোঁ মাজে মাজে মোৰ নিজৰ সন্দেহ হয় যে নিজে অপিনিয়ন ক্ৰিয়েট কৰি নিজে অপিনিয়ন নিজৰ বনোৱাৰ আগতে যে ইমান অৰ্গেনাইজ প্লাণ্ডাৰিং এটা লুট হ'ব পাৰে জানো ইলেকশ্যন কমিশনত ইমানবোৰ মানুহ থাকে ইমান বেছি মানুহ ইনভলভ থাকে তাত কোনো এটা পাৰ্টিয়ে কোনোবা এজন এটা দলে বা এজন এটা মানুহে জিকিম বুলি ইলেকশ্যন কমিশনৰ হতুৱাই পাৰে জানো এই ধৰণৰ কথাবিলাক লৈ মই নিজেই চিন্তা কৰি থাকোঁ উত্তৰ পাওঁ কেতিয়াবা উত্তৰ নাপাওঁ কেতিয়াবা তাৰ মাজতো তথ্য আহিয়ে থাকে ইনফৰমেশ্যন ডিছইনফৰমেশ্যন মিছইনফৰমেশ্যন লোকসভাৰ সেইখিনি কৰি হেন সময়তে শেষৰ ফালে তিনিখন আহি গ'ল প্ৰস্তাৱিত কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰি সংবিধান সংশোধন কৰি তিনিখনকে বিল এখনত প্ৰধানমন্ত্ৰী এখনত ইউনিয়ন কেন্দ্ৰীয় মন্ত্ৰী আৰু তৃতীয়খনত মুখ্যমন্ত্ৰী যদি 30 দিনতকৈ সময় গ্ৰেপ্তাৰ হৈ হ'বলগীয়া হয় তেওঁলোকৰ অট'মেটিক তেওঁলোকৰ খাৰিজ হৈ তেওঁলোকৰ খাৰিজ কৰা হ'ব দ্যাট পাৰ্টিকুলাৰ কনষ্টিটিউশ্যন এমেণ্ডমেণ্টটো আহল আৰু এক্সপেক্টেড ধৰণে অপজিশ্যনে যেতিয়া অপ'জ কৰি যে সম্পূৰ্ণভাৱে আৰু তাক কোৱা হ'ল যে প্ৰেছিডেণ্ট ৰুলৰ আন এটা ফৰ্ম গভৰ্ণমেণ্ট ডিছমিছাল কৰিবৰ কাম আৰু আজি মই পঢ়ি আহিছোঁ অমিত শ্বাহে সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেৰেলাৰ এখন সভাত কৈছে যে অৰবিন্দ কেজৰিৱালে 30 দিন যদি জেলত থাকিতে কৰিলে হয় ৰিজিগনেশ্যন আজি এখন বিল নহ'লহেঁতেন কিন্তু মোৰ সেইখিনিতেই মোৰ এই সন্দেহটো হৈ পেলাই আজি প্ৰত্যক্ষত কৰিছোঁ যে সংসদত সংবিধান সংশোধন কৰিবৰ কাৰণে 2/3 মেজৰিটি লাগে 543 জনীয়া লোকসভাত এখন সংশোধন আনিবৰ কাৰণে কনষ্টিটিউশ্যনত এটা এমেণ্ডমেণ্ট কৰিবৰ কাৰণে এই ধৰণৰ বিল 363টা ভোট লাগিব এই মুহূৰ্তত NDAৰ আছে 293 অপজিশ্যনৰ আছে 234 একদম ডেককে বিলখন পাৰ হ'ব নোৱাৰা অৱস্থাত হঠাৎ উইদাউট এনি ইনফৰমেশ্যন কিয় আহি গ'ল আৰু তাতে মোৰ ইনিচিয়েল যিটো মই অপিনিয়ন এতিয়ালৈকে ডেভেলপ হ'ব পৰা নাই তাত মই অলপ সন্দেহ হৈ গ'ল যে ছামথিং ইজ ৰং নেকি ডিষ্ট্ৰেকশ্যন এটা কাৰবাৰ নেকি আল্টিমেটলি যি হ'বলৈ যিটোৱে হ'ল JPCলৈ গ'ল JPC মানে ক'ল্ড ষ্ট'ৰেজ থাকি যাব কেতিয়াও নাহে এইটো বস্তু বাট হোৱাই কিয় হ'ল যে এই অৰিজিনেল যিটো ইলেকশ্যন কমিশ্যনক লৈ ডিবেটটো চলি আছিলে আৰু পিছত যিটো হ'ল এইটো এটা ইণ্টাৰলিংক নেকি এইটো মোৰ নিজৰে প্ৰশ্ন আৰু সেই প্ৰশ্ন জানিবৰ কাৰণে মই বিৰোধী পক্ষ আৰু শাসক দলৰ প্ৰতিনিধিসকলক মাতিছোঁ তেওঁলোকৰ অপিনিয়নবিলাক শুনিম আৰু ময়ো আপোনালোকৰ নিচিনা লাহে লাহে নিজে এটা অপিনিয়ন ফৰ্ম কৰিম কাৰণ ইমান আপোনাৰ মোৰ সকলোৰে ভোট ইয়াৰ লগত জড়িত হৈ আছে ভোট দিবৰ সময়ত কাক দিছোঁ বেলেগ কথা কিন্তু ভোট দিয়া প্ৰক্ৰিয়াটো কোনোদিন সন্দেহ কৰা নাছিলোঁ আৰু এতিয়ালৈকে কৰা নাই কিন্তু যিবোৰ কথা আহিছে সেই ডিবেটটো আমাৰ এসময়ত এটা সিদ্ধান্ত ল'ব লাগিব ডেট ইজ ৱাই মোৰ বাওঁফালে আছে জয়ন্ত গোস্বামী বিজেপি দলৰ জ্যেষ্ঠ মুখপাত্ৰ বৰ্ণালী ফুকন কংগ্ৰেছৰ মুখপাত্ৰ শ্ৰী ৰাজু ফুকন অসম জাতীয় দলৰ মুখপাত্ৰ আৰু শ্ৰী ৰাছেল হুছেইন ৰাইজৰ দলৰ মুখপাত্ৰ লেটছ ষ্টাৰ্ট ফ্ৰম একেবাৰে সোঁফালৰ পৰা ৰাছেল হুছেইন প্ৰত্যেককে ইনিচিয়েল 2 মিনিট দি দিওঁ তাৰপিছত আমি কথাখিনি আগুৱাই লৈ যাম ইউজ 2 মিনিট আপোনাৰ ৰাছেল হুছেইন সংসদৰ অধিৱেশনত হঠাৎ যিটো প্ৰস্তাৱ আনিলে সংবিধানৰ 130 মানে সংখ্যক সংশোধনী বিধেয়ক এইটো সংবিধানৰ যদি কোনোবা এটা ক্লজ মানে চেঞ্জ কৰিব লগা হয় তেতিয়াহ'লে 2/3 মেজৰিটি লাগে
কিন্তু বিজেপিৰ যিহেতু 2/3 মেজৰিটি নাই তাৰপিছত কিয় তেওঁলোকে এই বিলখন আনিলে আপুনি যিটো প্ৰশ্ন কৰিছে বা সন্দেহ কৰিছে সেইটোৰ যুক্তিটো তাতেই যে তেওঁলোকৰ সংখ্যা নাই কিন্তু তেওঁলোকে শেষ দিনটোত কিয় এইখন আনিলে উইদাউট মাছ ইনফৰমেশ্যন আগতে নিদিয়া আৰু কাকো ইনফৰ্ম নকৰাকৈ এইটো গোটেই বস্তুটো আচলতে যে যিটো ভোট চুৰিৰ যিটো ঘটনা যোৱা দিনকেইটাত যি ধৰণৰ ঘটনা হৈছে আৰু ইলেকশ্যন কমিশ্যনৰ যিটো মানে তেখেতসকলে যিটো সংবাদমেল আয়োজন কৰে তাত কমিশ্যনাৰৰ যিটো বডি লেংগুৱেজ সাংবাদিকে কেইবাটাও প্ৰশ্ন কৰাত প্ৰশ্নৰ কোনো গুৰুত্ব নিদিলে নেক্সট এনেকুৱা ধৰণৰ আৰু বডি লেংগুৱেজটো তেখেতক এজন পলিটিকেল পাৰ্টিৰ লিডাৰে এটা সংবাদমেল আয়োজন কৰা যেন লাগিছে তো এই গোটেই কথাবিলাকত এটা আচলতে বিজেপিয়ে বেকফুটত গুচি গৈছে আৰু যোৱা 7 আগষ্ট 2025 তাৰিখে ৰাহুল গান্ধী ডাঙৰীয়াই যিখিনি সংবাদমেলযোগে যিখিনি তথ্য দিছিল সেই তথ্যখিনি কিন্তু RTIৰ আধাৰত লোৱা তথ্য এতিয়া তাৰপিছত তেওঁলোকে এটা ইলেকশ্যন কমিশ্যনে মটো কেছ কাৰণ কি ইলেকশ্যন কমিশ্যন এটা এনেকুৱা সংস্থা যাত সকলোৰে আস্থা থাকিব লাগিব তাত অকল বিজেপিৰ আস্থা থাকিলে নহ'ব তাত সকলো সৰু ৰাজনৈতিক দল হওক বিৰোধী ৰাজনৈতিক দল সকলোৰে একে আস্থা থাকিব লাগিব কাৰণ পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ইলেকশ্যন কমিশ্যনৰ ৰোলটো আটাইতকৈ ডাঙৰ কিন্তু ইলেকশ্যন কমিশ্যনে এটা মটো কেছ নকৰি ৰাহুল গান্ধী ডাঙৰীয়াক চেলেঞ্জ কৰি 7 দিনৰ ভিতৰত এফিডেভিট যেতিয়া এখন ছাবমিট কৰিব দিছে তাৰপিছত তেওঁ এইটো শব্দ কৈছে নেকি দুধ কা দুধ পানী কা পানী এনেকুৱা কিবা এটা শব্দ কৈছে ইলেকশ্যন কমিশ্যন কিন্তু যিহেতু এটা 45 ডেইজৰ পিছত যদি কমপ্লেইন এটা ৰেজ কৰে তেতিয়াহ'লে তাৰ কোনো ভেলিডিটি নাথাকে অৰ্থাৎ একমাত্ৰ এটা আভুৱা ভৰিবৰ কাৰণে ইমান এটা ডাঙৰ সংস্থা এটাৰ মুখ্য ব্যক্তিগৰাকীয়ে যিটো এফিডেভিট দিয়াৰ কথা সেইটো অতি হাস্যকৰ কথা তেতিয়াহ'লে তেওঁ আগে প্ৰস্তাৱ লওক তেওঁ চৰকাৰক কওক যে এটা প্ৰস্তাৱ আনক যে এই 45 ডেইজটোক ৰিলেক্স কৰিব লাগে সেই প্ৰস্তাৱটো নানাকৈ তেওঁ কিয় এই বক্তব্যটো ৰাখিলে আজি কি আছে যে এটা ইণ্ডিপেণ্ডেণ্ট সংস্থা এটাই যেতিয়া তেওঁলোকৰ ওপৰত প্ৰশ্ন উঠিছে তেতিয়া তেওঁলোকে নিজে এটা মটো কেছ কৰি তেওঁলোকে যে নিজে স্বচ্ছ সেই কথাটো ৰাইজৰ আগত তুলি ধৰিব লাগিছিল সেইকাৰণে কৈছে গোটেই বস্তুটোৰ যিটো মেনুপুলেশ্যন আৰু যিটো নেক্সাছ শাসকীয় বিজেপি দল আৰু ইলেকশ্যন কমিশ্যনৰ সেই নেক্সাছটোক থাকিবৰ কাৰণে সম্পূৰ্ণভাৱে এই বিলখন আনা হৈছে আৰু এই বিলখনৰ পাঠ্যবৰ্তী কথাবোৰ মই পৰৱৰ্তী সময়ত জয়ন্ত উত্তৰ এতিয়া দিবা নে বাকী দুজনৰ শুনি ল'বা দাদা শুনি লওঁ তোমাৰ 3 মিনিট দিব তেখেতসকলে ঠিক আছে ইয়েছ 3 মিনিট দিব লাগিব তোমাক 2 মিনিট তোমাক 3 মিনিট দিব লাগিব ইয়েছ সেইটো কাৰেক্ট মৃণাল দা আপুনি 7 আগষ্টৰ কথা কৈছে 7 আগষ্ট নহয় তাৰ আগৰ পৰাই আচলতে বিজেপিৰ ডাউনফলটো আৰম্ভ হৈছে আপুনি পেহেলগাম যিটো ঘটনা সংঘটিত হ'ল মই 7 আগষ্টত বিজেপিৰ ডাউনফল আৰম্ভ বুলি কোৱা নাই নহয় মানে এই যে পৰিৱেশটো যাৰ কাৰণে নেকি তেওঁলোকে এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিছে যে তেওঁলোকে সেই তেতিয়া দিনৰ পৰাই যে পেহেলগামত যিটো ঘটনা ঘটিল তাৰ পাছত যেনেকৈ ধৰণে মানে পৰিৱেশ এটা হ'ল ভাৰতবৰ্ষত তাৰপৰা ট্ৰাম্পে মানে যুদ্ধবিৰতি বুলি ঘোষণা কৰিলে তেওঁলোকে আচলতে পৰিত্ৰাণ কেনেকৈ পাব আচলতে কেনেকৈ ধৰণে ইছ্যুবিলাক ডাইভাৰ্ট কৰিব তাৰ কাৰণে এতিয়া এনেকুৱা ধৰণৰ বিলবিলাক আনিছে 7 আগষ্টত সেইটো মানে ভোট চোৰৰ কথাটো হ'ল ভাৰতবৰ্ষত আজিৰ তাৰিখত গোটেই এই বিষয়টো লৈ মানুহৰ মাজত ইলেকশ্যন কমিশ্যনটো সন্দেহৰ মাজলৈ সোমাই গৈছে তাৰ পাছৰ পৰ্যায়ত আচলতে উপৰাষ্ট্ৰপতি নিৰ্বাচন আহি আছে উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই বিলখন আনি আচলতে মানে ভৱিষ্যতৰ দিনত কাৰোবাক ভাবুকি প্ৰদান কৰিছে নেকি যে আমাক যদি ভোট নিদিয়া কেনেবাকে তোমালোকে উপৰাষ্ট্ৰপতি পদবী NDA প্ৰাৰ্থীক ভোট নিদিয়া তেতিয়াহ'লে মানে তোমালোকক ভৱিষ্যতৰ দিনত আমি মানে এনেকৈ ধৰণে জেইলত ভৰাই থ'ম আৰু যেনেকৈ কেজৰিৱালক মানে ভৰাই থৈ দিলে তাৰ পাছত কি হ'ল মানে কোনো বাছ বিচাৰ নোহোৱাকৈ তেওঁলোকে আচলতে কাম কাজ কৰিব এনেকুৱা ধৰণৰ আচলতে এটা ন্যায়পালিকাটোক মানে কোনো গুৰুত্ব প্ৰদান নকৰি আচলতে কাৰ্যপালিকাই গোটেই ব্যৱস্থাটোৰ ওপৰত হস্তক্ষেপ কৰি ভৱিষ্যতৰ দিনত যিটো ভাৰতীয় গণতন্ত্ৰৰ পৰম্পৰা নিশেষ কৰিবৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰিছে গোটেই বিষয়টো আপুনি দেখিছে প্ৰেক্ষাপটটো কেনেকৈ ধৰণে লৈ গৈছে মনে মনে আনি বিল এখন মানে উত্থাপন কৰিছে বিলখন মানে কেনেকৈ ধৰণে পাছ হ'ব সেই বিষয়টোলৈ অনুধাৱন নকৰি মাত্ৰ যে এই ইলেকশ্যন কমিশ্যনে যিখন প্ৰেছ মিট দিয়াৰ পাছত তেওঁলোকে যে যিটো মানে চৰিত্ৰ তাত ওলাই গ'ল তাত বিজেপিয়ে কেনেকৈ ধৰণে ইলেকশ্যন কমিশ্যনক প্ৰটেকশ্যন দিবৰ কাৰণে প্ৰচেষ্টা হাতত ল'লে এই কথাবিলাক ভাৰতবৰ্ষৰ ৰাইজে দেখিছে সেইকাৰণে এতিয়া মানে বিহাৰতে হওক বেলেগ ৰাইজ কেনেকৈ ধৰণে ৰাজপথলৈ ওলাই আহিছে এই বিষয়বিলাকক লৈ আচলতে শংকাত পৰি বিজেপিয়ে এনেকুৱা ধৰণৰ বিল এখন উত্থাপন কৰিছে যদি বিলখন উত্থাপন কৰিছে কোনে উত্থাপন কৰিছে অমিত শ্বাহে উত্থাপন কৰিছে অমিত শ্বাহ কিমান দিন জেলত আছিল 13 দিন পুলিচ কাষ্টডিত আছিল আৰু তেওঁ 30 দিন জেলত আছিল তেওঁ গুজৰাটলৈ
মানে 2 বছৰৰ কাৰণে যাব নোৱাৰা এজন ব্যক্তি যিজন ব্যক্তিয়ে নিজকে আচলতে নৈতিকভাৱে এই বিলখন উত্থাপন কৰাৰ অধিকাৰ তেওঁ নিজৰ নাই যদি নিজে সেই বিলখন উত্থাপন কৰাৰ আগত অমিত শ্বাহে নিজৰ যদি গৃহমন্ত্ৰীটো পদত্যাগ কৰিলেহেঁতেন তেতিয়াহ'লে বিলখনৰ তেওঁলোকৰ সমৰ্থন মানে আছে বুলি ভাবিলেহেঁতেন কিন্তু নৈতিক অধিকাৰ সেই বিলখন উত্থাপন কৰাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নাই সেইকাৰণে আচলতে এনেকুৱা ধৰণৰ বুবেৰাং কথা কৈ নিজে জেলত থাকি এনেকুৱা বিল এখন উত্থাপন কৰাটো অতি হাস্যকৰ কথা আৰু ৰাজনৈতিকভাৱে গণতন্ত্ৰৰ ব্যৱস্থাটো মানে একদম এনেকুৱা ধৰণে কেপচাৰ কৰিবলৈ গৈছে যিটো নেকি ভাৰতবৰ্ষত বহু মানুহে এই গণতান্ত্ৰিক পৰম্পৰাটো আনিবৰ কাৰণে আত্মবলিদান দিব লগা হ'ল কোনো মানুহে কেতিয়াও ক্ষমা নকৰে আমি সংবিধানৰ মতে চলিম ভীমৰাও আম্বেদকাৰে মানে যিখন সংবিধান দি থৈ গৈছে সেই সংবিধানৰ নীতিমতেহে ভাৰতবৰ্ষ চলিব অসমৰ ৰাইজ চলিব ঠিক আছে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰী শ্ৰী বৰ্ণালী ফুকন এই কথাখিনিক যিটো কথা ক'লোঁ যে কংগ্ৰেছ দলৰ ৰাহুল গান্ধীৰ যিটো প্ৰেছ কনফাৰেন্স যিটোক লৈ আমি ভাবা চিন্তা কৰি থকাৰ সময়তে দুসপ্তাহৰ শেষৰ ফালে হঠাৎ এইখন আহাই প্ৰথমটো কথাৰ যেন অলপমান সাৰ্থকতা আছে এই ধৰণৰ এটা আমাৰ নিচিনা মানুহক ষ্ট্ৰাইক কৰে প্ৰথম মই কিন্তু এতিয়াও ইলেকশ্যন কমিশ্যনৰ ওপৰত মোৰ সম্পূৰ্ণ ফেইথ আছে ঘপককৈ সকলোৱে মিলি এটা কৰিব পাৰে বুলি মোৰ এতিয়াও অলপ ডাউট আছে কিন্তু এই ঘটনাটো মই কিয় হ'ল দুয়ে মই 4 নকৰি 6 কৰিব চিন্তা কৰিছোঁ টিপিকেল জাৰ্নেলিষ্টিক নোজ এটাৰে সেইকাৰণে আপোনাৰ ক'বলগীয়া চাওক প্ৰথম কথা মই এইটো ক'ম যে সংবিধান আমাৰ সংসদত এখন বিল গৃহীত হ'বৰ বাবে 2/3 মেজৰিটি লাগে যিটো নেকি নাম্বাৰ 363 নে 363 হয় যিটো বিজেপিৰ হাতত নাই গতিকে তেওঁলোকে নিজেও জানে যে এই বিলখন গৃহীত কোনো কাৰণত হ'ব নোৱাৰে আৰু সমগ্ৰ পদ্ধতিটো কিমান হাস্যকৰ আমি সকলোৱে দেখিবলৈ পাইছোঁ আৰু এষাৰ কথা আছে যে you are innocent until you are proven guilty এটা এই যেটো কথা হৈছে যে আপুনি যেতিয়ালৈকে দোষী প্ৰমাণিত নহয় আপুনি দোষী নহয় এই কথাষাৰ হৈছে আমাৰ ভাৰতীয় সংবিধানৰ বুনিয়াদী আধাৰ এটা এই যিখন বিলখন আনিছে বিজেপি চৰকাৰে আনিব বিচাৰিছে হোৱাট এভাৰ দ্য ৰিজন ইজ কিন্তু এই বিলখনে আমাৰ যিখন সংবিধান এই সংবিধানখনক সম্পূৰ্ণৰূপে নৎসাত কৰিছে সেইভাবে আমি বিৰোধী এই বিলখনক সম্পূৰ্ণৰূপে আমি নৎসাত কৰিছোঁ যে এনে সংবিধান বিৰোধী বিল আমি কোনো কাৰণতে গ্ৰহণ নকৰিম আৰু এই বিলখন অনাৰ পিছত চৰকাৰী যিসমূহ ইনভেষ্টিগেশ্যন এজেন্সি আছে সেই এজেন্সিসমূহক ৰাজনৈতিকভাৱে অপপ্ৰয়োগ কৰাৰ সুযোগ এটা দিয়া হোৱা নাইনে এই বিলখন যদি কিবা কাৰণত আহিব লগা হয় সমগ্ৰ ভাৰতত এক অৰাজকতা সৃষ্টি হ'ব এতিয়া আমি দেখিছোঁ যে আমাৰ এই বিলখন প্ৰস্তাৱ কৰিছে সদনত কোনে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নিজে ফেক এনকাউণ্টাৰ কেছত তুলসীৰাম ৰামদাস বুলি এগৰাকী ব্যক্তি আৰু দুগৰাকী ব্যক্তিৰ হাজবেণ্ড ৱাইফৰ ফেক এনকাউণ্টাৰ কেছত 90 দিন জেলত থাকি আহিছিলে গুজৰাটত তেখেতক 2010ৰ পৰা 2012 চনলৈকে নিষ্কাশিত কৰা হৈছিলে যাতে তেখেতে প্ৰুফ মেনিপুলেট কৰিব নোৱাৰে সেইগৰাকী ব্যক্তিয়ে এনে এখন বিলক প্ৰস্তাৱ জনাইছে আৰু গতিকে তেওঁলোকে বাৰে বাৰে কৈ আছে যে মৰেল গ্ৰাউণ্ড বুলি কৈছে মৰেল গ্ৰাউণ্ড দেখুৱাই পেলাই তেখেতে এই বিধেয়কখন প্ৰস্তাৱ কৰাৰ আগতে তেখেতে নিজে নিজৰ ৰেজিগনেশ্যনটো দিব লাগিছিলে এতিয়া কেইদিনমান আগতে তেওঁলোকে কি কৈছিলে অজিত পাৱাৰৰ কথা কৈছিলে যে বাৰে বাৰে যে অজিত পাৱাৰে কি কৰিব জেলত গৈ পেলাই চাক্কি পিচিং বুলি কৈছিলে যে বিজেপিৰ লগত চামিল কৰি ল'লে একেলগে চৰকাৰ গঠন কৰি পেলাই তেখেতক ডেপুটি মিনিষ্টাৰ পাতি এতিয়া ৰাজনৈতিক ৰুটি হেকিং কৰি আছে আপোনালোকে দেখিছে নিশ্চয় এইখন হৈছে এখন বিজেপি চৰকাৰৰ ফুপুলা স্বৰূপ এতিয়া চাওক যে এই বিলখনে কেৱল মাত্ৰ বিৰোধীক ৰুট কৰিবৰ কাৰণে এইখন বিল আনিবলৈ প্ৰচেষ্টা কৰিছে তাকো এয়া কিন্তু মুংগেৰী লাল কি হাসিন সাপনে দেখিছে কাৰণ চাওক এই যে যিবোৰ চেণ্ট্ৰেল এজেন্সি ইডি সিবিআই এই বিজেপি চৰকাৰ অহাৰ পিছত সম্পূৰ্ণৰূপে বিৰোধী নেতাসকলৰ পিছফালে লাগি যোৱা আপোনালোকে দেখিছে ৰাইজে দেখিছে 99% কেছ বিৰোধী নেতাৰ এগেইনষ্টত আনকি ইডিক সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ধমক দিয়া আপোনালোকে গম পাইছে মই সেই সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ কোৰ্টটো মই যিটো ধমক দিছিলে অৰ্ডাৰটো মই একেবাৰে আখৰে পঢ়ি দিবলৈ বিচাৰিছোঁ কাৰণ এটাও যাতে ভুল নহয় জাষ্টিছ ভূঞা জাষ্টিছ সূৰ্যকান্ত জাষ্টিছ কটেশ্বৰ ডাঙৰীয়াই ইডিক কৈছিলে যে আপোনালোকে ক্ৰুক বুলি কৈছিলে মানে বদমাছ মক্কাৰৰ দৰে কাম কৰিব নোৱাৰিব আইনৰ মাজেদিহে আপোনালোকে কাম কৰিব লাগিব আমি বিগত 5 বছৰত ECIR কেছ 5000তকৈ অধিক ৰুজু হৈছিল কিন্তু য'ত কনভিকশ্যন ৰেট হৈছে মাত্ৰ 10%তকৈও কম ফাইনেন্সিয়েল মিনিষ্ট্ৰীৰ পৰা যিটো হিচাপ আহিছিলে 193 জন ৰাজনৈতিক নেতা বিৰোধী নেতাৰ এগেইনষ্টত MPLA কেছ ৰুজু কৰা হৈছিল তাৰো কিন্তু কনভিকশ্যন ৰেট
কিমান 1%তকৈও কম গতিকে এই কথাটো কেৱল বিৰোধীৰ চিন্তা হোৱা কথা নহয় যে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই এই কথাটো চিন্তা কৰিছে যে এনেকুৱা ধৰণৰ যদি বিল এখন আনিব লগা হয় যিবোৰ চেণ্ট্ৰেল এজেন্সি আছে এই চেণ্ট্ৰেল এজেন্সিক আৰু পাৱাৰফুল কৰি পেলাই এই যে বিৰোধী নেতাসমূহক অত্যাচাৰ কৰিবলৈ লগাই দিব এয়া সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই ইতিমধ্যে ভাবি থৈছে কাৰণ এইখন চৰকাৰে কি কৰে কবিতা লিখিলেও ৰাষ্ট্ৰ দোষ লগাই পেলাই জেলত ভৰাই দিয়া আজি নমুনা আমি দেখিবলৈ পাইছোঁ চাওক এষাৰ কথা ইয়াতে ক'ব লাগিব এটা জেল হাজতলৈ যোৱা কথাটোৰ লগতে তেওঁ এটা শব্দ মেনশ্যন কৰিছে ডিটেইন এটা ইডি সিবিআই 30 দিনৰ কাৰণে ডিটেইন কৰাটো একেবাৰে সহজ কথা কাৰণ তেওঁলোকক দেখিয়ে আছোঁ আমি বাৰে বাৰে তেওঁলোকে ভুৱা গোচৰ বিৰোধী ৰাজনৈতিক নেতাৰ ওপৰত লগাই আছে গতিকে এই যে 30 দিনৰ ডিটেইনটোৱে গোটেই কাহিনীটো জল পটকৈ উলিয়াই পেলাইছে জয়ন্ত গোস্বামী তোমাৰ সময় চাওক গোটেই কথাটো হৈছে এনেকুৱা যে আৰ্টিকল 368 পাৰ্ট 2 ক্লজ 2 তাত কি আছে যে এক সংবিধানৰ এটা অনুচ্ছেদ যদি তাক সংশোধিত কৰিবলগীয়া হয় তেতিয়াহ'লে নট লেছ দেন 2/3 অফ দ্য মেম্বাৰ্ছ অফ দ্য হাউচ প্ৰেজেণ্ট এণ্ড ভোটিং এতিয়া কথাটো হৈছে কি যে সেইদিনা যেতিয়া তাত ডিছকাশ্যন হ'ব ভোটিং হ'ব সেইদিনা যিসকল প্ৰেজেণ্ট থাকিব তাৰ 2/3 বুলি কৈছে গতিকে টোটেলিঙত 2/3 নহয় এক নম্বৰ কথা মই সেইটো ক্লিয়াৰ কৰি ল'ব বিচাৰিছোঁ দ্বিতীয় কথা ইয়াৰ পূৰ্বে বহু উদাহৰণ আছে য'ত সিম্পল মেজৰিটিত থকা দলবিলাকেও চৰকাৰবিলাকেও সুচাৰুৰূপে সংবিধান সংশোধন কৰিব পাৰিছে তাৰ মই এটা উদাহৰণ দিলোঁ 86তম এমেণ্ডমেণ্ট স্বৰ্গীয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ NDA চৰকাৰৰ তেতিয়া সিম্পল মেজৰিটিত আছিলে তেওঁলোকে আৰ্টিকল 21A ৰাইট টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন এই যি সংবিধান সংশোধনী তাক তেওঁলোকে এটা ব্ৰড পলিটিকেল কনচিয়াছনেছ আৰু নেশ্যনেল ইম্পৰ্টেঞ্চৰ কাৰণে বিৰোধীৰ ভোট লৈও সংবিধান সংশোধন কৰিবৰ কাৰণে সক্ষম হৈছিলে গতিকে ৰাস্তা আছে গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে এই বিলখন এক ৰাষ্ট্ৰৰ সুৰক্ষাৰ কাৰণে আপুনি যদি এটা কথা চাই তেতিয়াহ'লে দেখা পাব যে এজন মন্ত্ৰীৰ যিজন পাৰ্চনেল ছেক্ৰেটাৰী তেওঁ যদি 24 ঘণ্টাৰ কাৰণেও যদি ডিটেনশ্যনত থাকে ইমিডিয়েটলি সাৰ্ভিস এণ্ড এপিল ৰুলৰ আধাৰত তেওঁক কি কৰা হয় সাসপেনশ্যন কৰা হয় এতিয়া কিন্তু সেই মন্ত্ৰীজন যিজন মন্ত্ৰীৰ তলতীয়া যিজন মন্ত্ৰীৰ লগত সচিবজন আছিলে তেওঁক সাসপেনশ্যন কৰা হ'ব কিন্তু মন্ত্ৰীজনে বা মুখ্যমন্ত্ৰীজনে তেওঁ যিমান দিন জেলত থাকক তেওঁ নিজৰ পদটোত তেওঁ বাহাল থাকিব তাৰ উদাহৰণ আমি দেখা পালোঁ যে কেজৰিৱাল ডাঙৰীয়া দিল্লী মুখ্যমন্ত্ৰী হিচাপে কণ্টিনিউৱাছলি তেওঁ আছিলে এতিয়া দ্বিতীয় কথা হ'ল যে যিটো প্ৰশ্ন কৰি আছে যে বিজেপিয়ে ভৰাই থৈ দিব ইডিয়ে ভৰাই থৈ দিব কোনোবাই CBIয়ে ভৰাই থৈ দিব মই আপোনাক খুব বিনম্ৰভাৱে কৈছোঁ যে এজন মানুহক এৰেষ্ট কৰালৈকে ইনভেষ্টিগেটিং এজেন্সিৰ দায়িত্ব থাকে এৰেষ্ট কৰাৰ পিছত যেতিয়া মেজিষ্ট্ৰেটৰ ওচৰত বা জাজৰ ওচৰত যেতিয়া প্ৰডিউচ কৰে তাৰ পাছৰ দায়িত্বটো হৈছে সেই মেজিষ্ট্ৰেটজন অনাৰেবল মেজিষ্ট্ৰেটজন আৰু সেই অনাৰেবল জাজজনৰ দায়িত্ব গতিকে এজ পাৰ দ্য প্ৰচিডিঅ'ৰ অফ ল সেই অনাৰেবল মেজিষ্ট্ৰেট আৰু অনাৰেবল জাজজনে তেওঁক জুডিচিয়েল কাষ্টডিত পঠাব নে নপঠায় কিমান দিনৰ কাৰণে পঠাব কিমান দিনৰ বাবে বেল দিব সেই গোটেই কথা বতৰাবিলাক তেওঁৰ হাতত ন্যস্ত থাকিব গতিকে মই এটা কথা হয় আজি যিটো কথা কৈছে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে যিটো আশংকা কৰিছে সেই আশংকাটো নিশ্চিতভাৱে কংগ্ৰেছৰ কাৰণে খুব স্বাভাৱিক এই কাৰণে স্বাভাৱিক যে তেখেতসকলৰ সভাপতি ৰাহুল গান্ধী ডাঙৰীয়াৰ বিৰুদ্ধে CC নম্বৰ 01/2013 এই গোচৰত ইতিমধ্যে তেওঁৰ মাতৃ সোনিয়া গান্ধী ডাঙৰীয়ানী মতিলাল ভৰা অস্কাৰ ফাৰ্ণাণ্ডেজ ডাঙৰীয়া সুমন ডুবে এণ্ড ছেম পিটাৰ্ছ তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলি আছে একেটা কথাই মানি লণ্ডাৰিং গোচৰত capital E CIR/03/D/Z/2015 এই গোচৰ তেওঁলোকৰ বিৰুদ্ধে চলি আছে গতিকে স্বাভাৱিকতে তেওঁলোকৰ ভয় আছে কালিলৈ যদি তেওঁলোকে চৰকাৰত আহে বা নাহে বাৰু 50 বছৰমানৰ কাৰণেতো নাহে কিন্তু যদি মানে এটা প্ৰিজিউমিং যদিও আহে তেতিয়াও কিন্তু কি হ'ব যে তেওঁলোকে এই ধৰণৰ যদি সংবিধান সংশোধন হয় তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে প্ৰথম প্ৰধানমন্ত্ৰীত্ব বা মন্ত্ৰীত্ব এৰিবলৈ হ'ব দাদা মই আৰু 1 মিনিট মই কিন্তু 4 মিনিট গ'ল তোমাক মই 1 মিনিট কৈ দিছোঁ 1 মিনিট কৈ দিছোঁ মই আৰু 1 মিনিট কৈ দিছোঁ মোৰ কথাটো হৈছে এইটো এতিয়া কথাটো হৈছে এইটো যে তেওঁলোকৰ ভয় থাকিব আৰু একে সময়তে যিটো ৰাছেল হুছেইন ডাঙৰীয়া যিটো ক্লেইম কৰিছে যে ভোট চুৰিৰ কথাটো এতিয়া প্ৰথম কথা ৰাহুল গান্ধী ডাঙৰীয়া এই ধৰণৰ কথা কৈ থাকে স্বাভাৱিক কথা আৰু এই ধৰণৰ কথা কৈ ইয়াৰ পূৰ্বে যেতিয়া তেওঁ কৈছিলে যে 2000 স্কোৱাৰ কিলোমিটাৰ যেতিয়া চাইনা আৰু আৰ্মি এগ্ৰেছন কৰিছে যেতিয়া অৰুণাচল বৰ্ডাৰ দি সেই কথাটো
যেতিয়া সুপ্ৰিম কোৰ্টত গৈছিলে তেতিয়া সুপ্ৰিম কোৰ্টে কৈছিলে হাউ ডিড ইউ গেট টু নো that 2000 square kilometer of Indian territory was occupied when you were you there? Do you have any credible proof? If you are a true Indian, you would not say all these things. Justice Dipankar Datta criticized Mr. Rahul Gandhi. His judgment কিন্তু equally criticize কৰা হৈছিল all over India for political আকৌ মই কৈছো ৰাফেল এটা সময়ত সাংঘাতিক কৈছিলে ইনান্দা আপোনাৰ মনত আছে কিন্তু পৰৱৰ্তী সময়ত কি হ'ল যে পৰৱৰ্তী সময়ত ৰাফেলৰ ক্ষেত্ৰত তেওঁ নিজকে তাৰ পৰা উলিয়াই আনিবলগীয়া হ'ল সেই কথাটো your point is taken, your 4.5 minute has gone. আকৌ মই আপোনাক ক'লো যে এই যে ভূত চুৰিৰ কথাটো কৈছিলে based on the statement of Sanjay Kumar I will differ. Yes, no, based originally a tweet was জয়ন্ত এই পাৰ্টিকুলাৰ কথাটোত কিন্তু মই মানে তোমাৰ মই ক'ব বিচাৰিছো জয়ন্ত বাট তুমি ক'ব বিচাৰিছা ডোন্ট গেট কনফিউজ এই বিষয়টো ভালকে মই ফলো কৰিছো 7 আগষ্টত ৰাহুল গান্ধীয়ে কৰিছে 17 আগষ্টত CSTSৰ সঞ্জয় কুমাৰে কৰিছে ডিলেট কৰিছে ৰাহুল গান্ধীটো হ'ল কৰ্ণাটক সঞ্জয় কুমাৰটো হ'ল মহাৰাষ্ট্ৰ সব মিক্স নকৰিবা এতিয়া মই সেইটো প্ৰথম ৰেজ কৰা মানুহজনে আছিলে তেওঁ এতিয়া প্ৰথম ৰেজ কৰা মানুহজন তেওঁ মই এতিয়া কৈছো ৰাছেলক ক'ব দিব লাগিব কৰ্ণাটকৰ কথাটো কৈছো কৰ্ণাটক এক ছেকেণ্ডত না আৰু ক'বলৈ নহ'ব ৰাছেল ইউ হেভ টেকেন ওভাৰ এটা বাক্য বহুত দেৰি হৈ গৈছে ইমান সাৱধানে সবকে ক'ব দিলে এটা বাক্য এটা ওৱান সেন্টেন্স এতিয়া কৰ্ণাটকত 2024 গভৰ্ণমেণ্ট আছিলে কংগ্ৰেছৰ তাৰ ডেপুটি কমিশনাৰজন আছিলে কংগ্ৰেছ মুখ্য চিফ সেক্ৰেটাৰীয়ে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী সেইকাৰণে মই কৈছো যে আৰম্ভ এপইণ্ট কৰিছে গতিকে এন্টায়াৰ মেকানিজম কংগ্ৰেছৰ এডমিনিষ্ট্ৰেশ্যন আছে সেই কংগ্ৰেছৰ এডমিনিষ্ট্ৰেশ্যনত যদি ভূত চুৰি হৈছে তেতিয়া হলে কেৱল মাত্ৰ কংগ্ৰেছে এই ভূত চুৰি কৰিছে আৰু ডিকে শিৱকুমাৰ ঠিক আছে ধন্যবাদ ইউ হেভ আই হেভ গিভেন ইউ এম্পল সময় দিয়া 6 মিনিটকে সময় আপুনি পালেগে ৰাছেল মৃণালদা আমাকো দিব লাগিব নিশ্চয় আহিব লাগিব মই তাক প্ৰমিছ কৰিলো 3 মিনিট তেওঁ কৌশলে মোৰ প্ৰায় 3 মিনিট লৈ গ'ল নাই এবাৰ নেক্সট আমাক দিব লাগিব 6 মিনিট ক'লে এতিয়া আটাইতকৈ ডাঙৰ কথা যে মই নাজানো যদি AI জেনেৰেটেড ভিডিঅ' হয় এইটো নিৰ্মলা সীতাৰমণ কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ স্বামীয়ে যি কথা কৈছে যদি ভোট চুৰি নহল হয় বিজেপিয়ে যদি ভোট চুৰি নকৰিলে হয় তেতিয়া তেওঁলোক ক্ষমতাত আহিব নোৱাৰিলে হয় কোনে কৈছে কেন্দ্ৰীয় বিজেপি চৰকাৰৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ স্বামীয়ে কৈছে পাব্লিকলি কৈছে এটা দ্বিতীয় কথাটো হৈছে যে আজি যিখন বিল 130 সংবিধানৰ যেটো সংশোধন কৰিব লাগিছে যে সংশোধন কৰিব লালে তাতে প্ৰেজেন্ট থকাৰ কথাটো নাহে কথাটো হ'ল যে আগে ইনফৰ্ম কৰিব লাগিব তেখেতে এটা যে সকলোকে ইনফৰ্ম কৰিব লাগিব সকলো মেম্বাৰ অফ দা হাউস আগে ইনফৰ্ম কৰিব উইদাউট নটিচ হঠাৎ এখন বিল আনিব নোৱাৰে ঠিক আছে এটা কথা যে এতিয়া মই বাকি পৰৱৰ্তী কথাটো কওঁ যে বিজেপিয়ে আজি হয় যিখিনি কথা যেটো কৈছে যে 30 ডেজ মই মানিলো কিন্তু যে সত্যেন্দ্ৰ জৈন একিউজ কৰি বছৰতকৈ বেছি দিন জেলত ৰাখিলে এতিয়া তেওঁ নিৰ্দোষী বুলি প্ৰমাণ হ'ল তেওঁ এজন মন্ত্ৰী বিজেপিয়ে আৰে না সত্যেন্দ্ৰ জৈনক আৰে সত্যেন্দ্ৰ জৈনৰ ওপৰত কোনো অভিযোগ সাবমিট কৰিবই নোৱাৰে আৰে মাজত কথা নকব আপুনি আপোনাৰ টাৰ্মছ আপুনি কব তাতকে আপুনি কক আপুনি মই মিনালদাৰ তাত আমি গোটেই কিটা যাও আপুনি অকলে কৈ দাও আপুনি মাজত কিয় মাতে আপুনি মনে মনে আপুনি মই ভুল কব পাৰো আপুনি পিছত আপোনাৰ সময়ত কব আপুনি মনে মনে থাকা অভ্যাসটো কৰক চাওক মই এটা কথা কৈছো যে আজি হাসান মুশৰিফ বুলি এজন মহাৰাষ্ট্ৰৰ এনচিপিৰ চিন্নে গোটৰ এজন এনচিপিৰ এমএলএ সেই এমএলএ জন সুগাৰ বেৰন হয় তেওঁ তাত ইডিয়ে ৰেট মাৰিলে ইডিয়ে ৰেট মাৰাৰ পিছত তেওঁ যেতিয়া সিন্ধেৰ লগত লগ লাগি বিজেপি এলায়েন্সত গুচি গ'ল তেওঁ কেবিনেট মন্ত্ৰী বনালে তেওঁ ধোৱা তুলসীৰ পাতত প্ৰফুল পেটেল এনচিপিৰ সিনিয়ৰ লিডাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ইউপিএ গভৰ্ণমেণ্টৰ সেই প্ৰফুল পেটেলক তেওঁলোকে যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেবাবাৰো ভাষণত ক'লে যে প্ৰফুল পেটেলৰ সিভিল এভিয়েশন মিনিষ্টাৰ থাকোতে ইমান হাজাৰ কোটি টকাৰ স্কেন্ডেল আছে তেওঁক জেলত ভৰাব লাগিছিল প্ৰফুল পেটেলক এইবাৰ বিজেপিৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ তৃতীয়বাৰৰ কেবিনেটত মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেন্স চাৰ্জ দিয়া হৈছিল কেবিনেট মন্ত্ৰী নিদিয়াৰ কাৰণে তেওঁ আঁতৰি থাকিল তে প্ৰফুল পেটেল ধোৱা তুলসীৰ পাত হৈ গ'ল তে আজি মই অজিত পাৱাৰৰ ক্ষেত্ৰত চাওক ধোৱা তুলসীৰ পাত হৈ গ'ল তেওঁলোকৰ যেটো ৱাশ্বিং মেচিন সেই ৱাশ্বিং মেচিনত সকলো ধোৱা তুলসীৰ পাত হৈ যায় তেওঁলোক মন্ত্ৰীও হ'ব পাৰে তেওঁলোক উপমুখ্যমন্ত্ৰীও হ'ব পাৰে আজি মই এটা কথা কৈছো এনআইৰ এটা কেছ লগাই দিয়ক আপুনি এজন এমএলএ আছে এজন মন্ত্ৰী আছে এনআইৰ কেছ লগাই দিয়ক তেওঁ এনেও 6 মাহ পিছত ওলাব তেওঁ এনেও মন্ত্ৰীত্ব গুচি যাব তেওঁ দুখী নিৰ্দোষী এটো পিছৰ কথা
সেইকাৰণে কৈছোঁ ইয়াত যিটো মিছ ইউজ বিগত সময়ছোৱাত বিজেপিৰ দিনত যি মিছ ইউজ হৈছে সেইটো ট্ৰিমেণ্ডাছ লেভেলত হৈছে আমাৰ ভয় কি হৈছে যে এই বিধেয়কখনত যিকেইটা পইণ্ট আছে ভাল কথা কিন্তু বিজেপিয়ে যিটো কাম কৰি আছে যি অমিত শ্বাহ ডাঙৰীয়াই 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগত আলুৱালিয়া ডাঙৰীয়াক সেই সময়ত লগত বহাই কৈছিল যে সাৰদা কেলেংকাৰীৰ হিমন্ত বিশ্ব শৰ্মাক আমি ক্ষমতা দিলে জেলত ভৰাম আজি তেওঁ বিজেপিৰ মুখ্যমন্ত্ৰী কৈছিল না নাই গুৱাহাটীত বহিকেনে কৈছিল না নাই আজি কথাটো প্ৰশ্নটো হৈছে এইটো এতিয়া ঘটনাটো হ'ল যে এই গোটেই কথাবোৰ এই বিলখন যে এটা গোটেই ভেঙুচালি কৰা আছে গোটেই গণতন্ত্ৰটো সেইটো এটা কথা তাৰ আগতে মোৰ অলপমান তথ্য আছে ভুল ভোটৰ একদম মই নাম সহকাৰে গোটেইখিনি তথ্য সেইখিনি মোক পিছত মই সত্যেন্দ্ৰজনৰ কথাটো মই ৰাছিলক ডিফেণ্ড কৰি কথাটো কৈছোঁ মই পঢ়ি দিছোঁ ৰিপৰ্টটো স্পেচিয়েল কোৰ্ট অন দ্য মানডে accepted the Central Bureau of CBI closure report in a graft case against Aam Aadmi Party leader Satyendra Jain in awarding tender to a private company during his tenure as a PWD minister, noting that CBI probe found no illegal gain or wrongful loss to the government, this providing there was no conspiracy or corruption. That is for single case. Money laundering case is still going on. The money laundering, there is several cases against the Satyendra Jain. Exactly. Yes. সেইটোৱেতো ভয় হৈছে সেইটোৱেটো কথা সেইটোৱেটো হাতিয়াৰ অখিল গগৈ single case. অখিল গগৈ ডাঙৰ সেভাৰেল কেছ এটা কেছত তেওঁ বেল পায় তাৰপিছত আপোনালোকৰ আৰক্ষী বাহিনী নেক্সট কেছটোৰ কাৰণে ৰখি থাকে আপোনালোকৰ গোটেই পদ্ধতিটো এটা কেইবাটাও কেছ দিয়ক এটা কেছ এক মিনিট মই ব্ৰেক ল'ব লাগিব সত্যেন্দ্ৰ জৈনৰ কেছটোত পইচা খালে সেই পইচাটো নিবৰ কাৰণেহে মানি লণ্ডাৰিং হয় No, but money laundering is separate offense, and the irregularity in the tendering is the separate offense. There are two cases. Two no, the money laundering cases are still on. Sotaman case ase. Ye no. Problem to hetu anyway. Case logai diatu niyom BJP. No, তুমি ৰখা তেওঁ বিৰতি ল'বলৈ দিয়া মই তেতিয়া কথাখিনি ৰাজুক ক'ব লগা আছে বৰ্ণালী আছে জয়ন্ত আকৌ এবাৰ ক'ব সো ইউ প্লিজ এইখিনি ৰখাই লৈছোঁ কথাটো হ'ল যে প্ৰশ্নটো হ'ল মেইন কথাটো হ'ল যে ভোট আৰু এইটোৰ লগত কিবা লিংক আছে নেকি অটল বিহাৰী বাজপেয়ীয়ে চিম্পল মেজৰিটিত ইমান ডাঙৰ এটা তেওঁ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰিব পাৰিছিল কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কেতিয়া হয় ইমান ডাঙৰ এটা দৰকাৰী বস্তু পাৰ্লামেণ্ট হোৱাৰ আগৰ পৰাই এটা ডিবেট হয় এটা সেই কথাবোৰে কনচেনচাছ ডেভেলপ কৰি পেলাই এটা চিম্পল মেজৰিটিৰ এখন চৰকাৰো পাৰ কৰিব পাৰিছিল দেটছ দ্য গ্ৰেটনেছ অফ বিজেপিৰ সেইখন গভৰ্ণমেণ্টৰ কথা দেট ইজ ৱাই এ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ইজ ডান পাৰ্লামেণ্ট হোৱাৰ বহুত আগতেই নন পাৰ্লামেণ্টাৰী চাৰ্কুলতো এইটো ডিবেটটো চলি থাকেগৈ দেটছ দ্য কাষ্টম দ্য প্ৰেক্টিছ যিয়ে নহওক ৰাজু ফুকন তোমাৰ ক'বলগীয়াখিনি এই বিষয়ে গোটেই বিষয়টো আলোচনাটো আচলতে মই আগতো কৈছোঁ যে অমিত শ্বাহ ডাঙৰীয়াই যিখন বিল উত্থাপন কৰিলে নিজকে এবাৰ প্ৰশ্ন সোধাটো তেখেতৰ প্ৰয়োজন আছিল আৰু আজি বিজেপিৰ গোটেই মানে ভাৰতবৰ্ষৰ যিমান মানে আচলতে সাংবিধানিক সংস্থা আছে কেনেকৈ ধৰণে ব্যৱহাৰ কৰিছে মানে আজি প্ৰত্যেকেই উপলব্ধি কৰিছে দেখা পাইছে ইডি কেনেকৈ ব্যৱহাৰ কৰা হয় CBI কেনেকৈ ব্যৱহাৰ কৰি আচলতে মই এটা হৈ যায় সেইটো বাৰু বুজিলোঁ তোমাৰ কথা ভোট চুৰিত তুমি বিশ্বাস কৰা ভোট চুৰি বিষয়টোতো এতিয়া জল পটপটকৈ ওলাইছে এটা ৰাজহুৱাভাৱে আচলতে মানে 40জন ল'ৰাক 6 মাহ দিন আচলতে তাত কাম কৰাই সেই বিষয়টো এটা কনষ্টিটিউশ্যনৰ মানে বিধানসভাৰ সমষ্টিৰ ভোটৰ তাত আচলতে দেখালে যে কেনেকৈ ধৰণে ভোট চুৰি হ'ল কেনেকৈ ধৰণে আচলতে ভোট চুৰি প্ৰক্ৰিয়া যে 80টা মানে পৰিয়াল এটা ৰুমত থকা এটা পৰিৱেশ দেখাইছে 0-0 দেখাইছে তাক আকৌ আচলতে মানে বিষয়টোৰ ওপৰত এটা তদন্ত নকৰি কি কৰিছে যোনে বিষয়টো উলিয়াই দিলে ৰাজহুৱা কৰি দিলে তেখেতক এফিডেভিট দিবলৈ কৈছে এনেকুৱা ধৰণৰ কেনেকুৱা অবান্তৰ যুক্তি এটা যে এইটো বিষয়ে তদন্ত কৰিবলৈ দিব লাগিছিল যে কোনে আচলতে BLO গণ্ডগোল লগাইছিলে নে আচলতে ডিষ্ট্ৰিক্ট অফিচাৰে গণ্ডগোল লগাইছিলে যাৰ কাৰণে নেকি এই মানুহবিলাকক তেনেকৈ ধৰণে আচলতে মানে এই এটা ঘৰৰ পৰা 80জন মানুহ এনেকুৱা ধৰণৰ যিসকল ব্যক্তি আজি তাৰিখতো জীৱিত তেওঁলোকক আকৌ মিত্ৰ কৰি পিনি কেনেকৈ ধৰণে আচলতে বিহাৰত ৰাজনীতি বৈতৰণি পাৰ হ'ব বিচাৰিছে এইবিলাক আচলতে দেখা পাইছে সেইকাৰণে মানুহৰ সন্দেহ হৈছে যে এই কাৰবাৰটো কৰিয়েই আচলতে হেৰি জিকিলে নেকি আজিতো বাৰাণসীৰ কথাটোক লৈ প্ৰশ্ন আহিছে আজি যিগৰাকী ব্যক্তি আজি ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ এটা পদবী লৈ আছে বিত্তমন্ত্ৰী যিগৰাকী তেখেতৰ মানে স্বামী প্ৰভাকৰ বুলি তেখেতে এটা উপস্থাপন কৰিছে যে এই মানে কিমানটা ভোটত আচলতে কিমানটা সিটত জিকিব পাৰিলেহেঁতেন সেই কথাটো প্ৰশ্নবোধক এটা ৰাইজৰ মাজলৈ উলিয়াই দিছে তাৰ পাছতো সুব্ৰমণ্যম স্বামীও বিভিন্ন সময়ত এইবিলাক বিষয় কথা কৈ আছে অকল বোলে বিৰোধীয়ে কৈ থাকে এনেকুৱা কথা নহয় বিজেপিৰ লগত জড়িত মানুহবিলাকো আচলতে কোৱা আৰম্ভ কৰিছে সেইকাৰণে এতিয়া
দেখা পাইছে চন্দ্ৰবাবু নাইডুৱে কেনেকুৱা ৰোল এটা প্লে কৰিব সেইটো দেখা পাইছে এতিয়া সেইকাৰণে গোটেই বিষয়টো বেলেগ ফালে নিবৰ কাৰণে তেনেকুৱা ধৰণৰ বিল এখন উত্থাপন কৰি আচলতে মানুহৰ মাজত বিভ্ৰান্তি কৰি দিব বিচাৰিছে বিজেপিয়ে যিটো কাম কৰিছে আজি মই কৈছোঁ যে মানে অজিত পাৱাৰৰ পৰা ধৰি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কি বুলি কৈছিল যি মানে যে মানে হেৰিৰ ভিতৰত চবচে কৰাপ্টেড মানুহ বুলি কৈছিল সৰ্বানন্দ সোণোৱালে সেই বক্তব্য দিছিল সৰ্বানন্দ সোণোৱালে দিয়াৰ কাৰণে কি হ'ল সেই সময়ত মানে মুখ্যমন্ত্ৰী যেতিয়া হিমন্ত বিশ্ব শৰ্মা যেতিয়া যোগদান কৰিব বিচাৰিছিল সৰ্বানন্দ সোণোৱালে সেই সময়ত সুখী নাছিল তেওঁ জানে যে তেওঁ জীৱনটো কেনেধৰণে আগবাঢ়িছে সেইকাৰণে তেওঁ সিদ্ধাৰ্থ ভট্টক শৰণাপন্ন হৈ বিজেপিলৈ আহিল বিজেপিলৈ অহাৰ পাছত কি হ'ল ৰাম মাধৱে বিজেপিলৈ আনিলে তাৰ পাছত কেনেকুৱা পৰ্যায়লৈ গ'ল যে এই বিজেপিৰ গোটেই মানুহবিলাক যিবিলাক মানুহ আজি তাৰিখত বিজেপিৰ মানে বাঘজৰি লৈ আছে শাসনৰ বাঘজৰি লৈ আছে বিভিন্ন ৰাজ্যতে হওক বা মানে সাংসদ হৈ আছে তেওঁলোকে আচলতে কেনেকৈ ধৰণে বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই লৈ শুদ্ধ হৈ তেওঁলোক আচলতে আজি তাৰিখত নিকা হৈ মেলি মানে ৰাজনীতি কৰিছে সেই কথাটো অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে ইতিমধ্যে দেখা পাইছে সেইকাৰণে বিজেপিয়ে এই যে ভোট চুৰি কাৰবাৰটো লুকুৱাবৰ কাৰণে এই বিলখন উত্থাপন কৰিছে মানুহৰ মাজত সন্দেহ মানে ইতিমধ্যে হৈছে আৰু এইটো সত্য কথা সঁচা কথা কাৰণে তেওঁলোকে আচলতে এই ধৰণে বুমেৰাং এটা পৰিৱেশলৈ লৈ গৈ এই বিষয়বিলাক ঢাকি ৰাখিবৰ কাৰণে যিদিনাখনেই বিহাৰত আচলতে সেই ৰেলীটো হ'ল ডাঙৰ ৰেলীটো হ'ল সেইদিনাখনেই মানে কি কৰিলে নিৰ্বাচন আয়োগে কি কৰিলে সেইদিনাখন প্ৰেছ মিট দি সেইদিনাখন এটা মানে নক'বলগীয়া কথা যিটো আচলতে কোনো কালে অসমৰ মানুহে বা ভাৰতবৰ্ষৰ মানুহে ভবা নাছিল যে এনেকুৱা ধৰণৰ নিৰ্বাচন আয়োগে এনেকুৱা ধৰণৰ কথা এটা ক'ব তেনেকুৱা ধৰণৰ কথা কৈ সেই ইছ্যুবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে চাওক আমি সকলোৱে জানো যে ভোট চুৰি হোৱাটো একেবাৰে গুকাত সঁচা কথা কিন্তু ভোট চুৰিৰ বাবে আমি জগৰীয়া কাক কৰিছোঁ ইলেকশ্যন কমিশ্যন কিন্তু বাৰে বাৰে বিজেপি দলটোৱে ইলেকশ্যন কমিশ্যনৰ প্ৰবক্তা নিচিনাকৈ বাৰে বাৰে সেই কথাটো ভোট চুৰি কথাটো ডিফেণ্ড দিবলৈ যোৱাটো এটা ৰহস্যঘন কথা নহয়নে এতিয়া নেক্সট কথাটো হৈছে চাওক আমাৰ বিজেপি প্ৰবক্তাগৰাকীয়ে খুব সুন্দৰকৈ ৰাহুল গান্ধী ডাঙৰীয়া আনি সোনিয়া গান্ধী ডাঙৰীয়াৰ ওপৰত যিবোৰ মিছা কেছ জাপি দিছিলে আপোনালোকৰ বিজেপি চৰকাৰখনে সেইখিনি কথা কৈছে কিন্তু এটা কথা আপুনি কোৱা নাই যে ৭২ জনীয়া কেবিনেট মন্ত্ৰী থকা এখন চৰকাৰৰ ২৮ জন কেবিনেট মন্ত্ৰীয়ে দাগী কেবিনেট মন্ত্ৰী আৰু আপোনালোকৰ দলৰে ৯৪ জন এমপি এইবাৰ যি জিকি গৈছে গোটেইকেইজন কিন্তু দাগী আৰু এনেকুৱা দাগ আছে যিবোৰ দাগ মুচিব নোৱাৰা দাগ নাৰী কেলেংকাৰী শিশু হত্যা কেলেংকাৰী বিভিন্ন ধৰণৰ কেলেংকাৰীৰ লগত জড়িত হৈ থকা গতিকে তেওঁলোকক ৰেজিগনেশ্যন আগতে দিবলৈ ক'ব লাগিব আপোনালোকে কিহৰ বাবে নৈতিকতাৰ কথা দুহাই দিয়া এইটো দলে এই এনেকুৱা দাগী নেতাসকলক ৰাখি থৈছে আপোনালোকৰ দলত তেওঁলোকক প্ৰথমতে ৰেজিগনেশ্যন দিবলৈ কওক এটা কথা আপোনালোকৰ হয়তো মনত আছেনে নাই নাজানো ২০১৫ চনৰ কথা যেতিয়া ললিত মোদীয়ে ইয়াৰ পৰা পলাই গৈছিলে পৰ্তুগাললৈ তেতিয়া প্ৰয়াত স্বৰ্গীয় আমাৰ সুষমা স্বৰাজ ডাঙৰীয়ানী বৈদেশিক মন্ত্ৰী আছিলে যেতিয়া অপজিশ্যনে কংগ্ৰেছে ডিমাণ্ড কৰিছিলে যে বৈদেশিক মন্ত্ৰীগৰাকীয়ে তেতিয়া ৰিজাইন দিব লাগে বুলি তেতিয়া কিন্তু বৰ্তমানে আমাৰ যিগৰাকী ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই কৈছিলে যে আমি কংগ্ৰেছ নহয় আমি বিজেপি আমি ৰেজিগনেশ্যন নিদিওঁ সেইটো তেখেতৰ ভাষ্য আছিলে গতিকে এইখন চৰকাৰ হৈছে সম্পূৰ্ণ দুমুখীয়া এখন চৰকাৰ তেওঁলোকে কৰাপশ্যনৰ কথা কয় এৰেষ্ট কৰা কথা কয় ডিটেইন কৰা কথা কয় এইবোৰ সম্পূৰ্ণ এটা বেমেজালি সৃষ্টি কৰিবৰ কাৰণে কৰা হৈছে এতিয়া চাওক এই কেইদিনমান আগতে আজিৰ পৰা প্ৰায় ২ বছৰমান আগতে অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিছিলে তেতিয়া সাংবাদিকে সুধিছিলে যে হিমন্ত বিশ্ব শৰ্মা কৰাপ্টেড হয় নে নহয় তেতিয়া অমিত শ্বাহ ডাঙৰীয়াই হাঁহি মাৰি পেলাই কৈছিলে চলো ভাই এছে কন বাত কৰতা হে এছে কিয় পুছতা হে সেইটো আছিলে অমিত শ্বাহ ডাঙৰীয়াৰ ৰিপ্লাই যি হিমন্ত বিশ্ব শৰ্মা এছ আলুবালিয়াই আহি পেলাই কৈছিলে যে ৰঙা কাৰ্পেটত অলপ ফাইল আনি পেলাই হেণ্ডকাপ লগাই চুচৰাই লৈ যাম আজি মুখ্যমন্ত্ৰী বিজেপি দলৰ তেনেকৈ বহুত উদাহৰণ আছে আৰু লগতে আৰু এটা কথা মৃণাল দা ৰাজ্যসভা আমাৰ উপৰাষ্ট্ৰপতি নিৰ্বাচন আহি আছে এই যে বিলখনে তেওঁলোকৰ যে এতিয়া জোৰা টাপলি মৰা যিখন চৰকাৰ দুটা কিনি অনা ভৰিত থিয় হৈ থকা যে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ ভৰিত থিয় হৈ থকা এই বিজেপি চৰকাৰখন যিকোনো মুহূৰ্তত ভাঙি যাব পাৰে কলাপছ হৈ যাব পাৰে এই নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুকো সকিয়াই দিব পৰাও এনেকুৱা ধৰণৰ এটা চেষ্টাও চলি আছে আমি ভিতৰুৱাকৈ গম পাইছোঁ যে এওঁলোক দুজন খুব অসন্তুষ্ট এনডিএ গঠবন্ধনত থাকি খুব অসন্তুষ্ট তেওঁলোকক একেবাৰে বিজেপি দলটোৰ যিহেতু চৰিত্ৰ আছে যে যাৰ লগত এলায়েন্স কৰে যিবোৰ লোকেল পাৰ্টিৰ লগত এলায়েন্স কৰে একদম গুগ্ৰাসে গিলি পেলায় এতিয়া দেখিছে আমাৰ UPPL আৰু UPPLকে কি কৰিছে অগপক কি কৰিলে আজি চিনচাব নোহোৱা হৈ গ'ল কৰ জাতীয়তাবাদী কথা কোৱা অগপ আজিকালি বিজেপিতকৈ বেছি ৰাষ্ট্ৰবাদী হৈ পেলাই কথা কোৱা আৰম্ভ কৰিছে এতিয়া এজিপি দলটোৰ যিসকল নেতা আছে তেওঁলোকৰ টিকেটটো বিজেপিয়ে দিব বুলিহে আশা কৰিয়ে বেছি ৰাষ্ট্ৰবাদী হ'বলৈ চেষ্টা কৰা হৈছে আজিকালি এতিয়া কথাটো হৈছে চাওক এই যে গোটেই সম্পূৰ্ণ ভোট চুৰি কথাটো আমি আপোনাক কেইদিনমান আগতে যে চণ্ডীগড়ত যি মেয়ৰ ইলেকশ্যনত যে একেবাৰে জলজল পটপটকৈ ওলাই পৰিছিলে যি জলজল পটপটকৈ ওলাই পৰিছিলে গতিকে এই যে ইলেকশ্যন কমিশ্যনে এটা নেক্সাছ চলাই আছে বিজেপি চৰকাৰখনৰ লগত মিলি পেলাই ভোট চুৰি কৰি সেই কথা বিজেপিৰ প্ৰবক্তাসকলে যেনেদৰে ইলেকশ্যন কমিশ্যনৰ প্ৰবক্তা হৈ পেলাই জবাব
দিবলৈ আৰম্ভ কৰিছে আমি তেতিয়াই গম পাইছোঁ আৰু লগতে এটা কথা আজি চাওক তেওঁলোকে বিলখন যে আনিবলৈ বিচাৰিছে আজি ইডি আপোনাৰ ইউপিএ আমাৰ ইউপিএ গভৰ্ণমেণ্টৰ সময়ত ইডিক একেবাৰে শক্তিশালী কৰিছিলে আৰু সেই ইডিকে মই দুলান কৰি কৈ শেষ কৰিম আৰু সেই ইডিকে আজিৰ ডেটত কিন্তু বিৰোধীৰ ওপৰতে এই বিজেপিয়ে কিন্তু অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰি দিছে ইডিক দিয়ে গতিকে এই যে বস্তুটো তেওঁলোকে ভাবিব আৰু কোনো এজন নেতাই তাতে এইখন বিলৰ পক্ষত ভোটদান নকৰে বুলি আমি জানো কাৰণ এই যে চৰকাৰ লগালগ তেওঁলোকে নিজে এই ট্ৰেপত ভৰি দিব এতিয়া মই অমিত শ্বাহ ডাঙৰীয়াৰ এই বিল প্ৰথম কথা এই বিলখন যেতিয়া উত্থাপন কৰাৰ পূৰ্বে টেবুল কৰাৰ পূৰ্বে যেটো পাৰ্লিয়ামেণ্টৰ যে এজেণ্ডা তাত নিশ্চিতভাৱে আহিছে আৰু একে সময়তে ইয়াৰ পূৰ্বে কেবিনেটত সিদ্ধান্ত হৈছে কেবিনেটৰ সিদ্ধান্তৰ পিছত ইয়াত টেবুল হোৱাৰ আগত তাত লিষ্টিং হৈছে এজেণ্ডাত লিষ্টিং হৈছে আৰু তাৰ পিছতে বিলখন আনিছে আৰু বিলখন অনাৰ পিছত জেপিচিলৈকে পঠাইছে আৰু জেপিচিত বিৰোধীৰ সাংসদ সকলো থাকিব সকলোৱে একত্ৰিত হৈ নিশ্চিতভাৱে এখন ইনক্লুচিভ সংস্কাৰিত নতুন এমেণ্ডমেণ্ট নিশ্চিতভাৱে আহিব আৰু মই ভাবোঁ যে বিৰোধীয়েও এই ক্ষেত্ৰত সকলোৱে সহযোগিতা নিশ্চিতভাৱে কৰিব বিৰোধীৰ কেৱল কংগ্ৰেছেই নহয় বাকী যিবিলাক দল আছে সকলোৰে নিশ্চিতভাৱে বুজি পাব যে এইখন কিমান দৰকাৰী আমাৰ প্ৰশাসনিক সংস্কাৰৰ কাৰণে দৰকাৰী এখন বিল এতিয়া কথাটো হৈছে এইটো অমিত শ্বাহ ডাঙৰীয়াই এই বিলখন উত্থাপন কৰাৰ পাছত তেওঁ যেতিয়া ষ্টেটমেণ্ট দিছে তেতিয়া তেওঁ কৈছে যে ময়ো যদি কাইলৈ গ্ৰেপ্তাৰ হ'বলগীয়া হয় ময়ো যদি 30 দিন ডিটেইনশ্যনত থাকিব লগা হয় নিশ্চিতভাৱে ময়ে প্ৰথম ৰেজিগনেশ্যন দিব লাগিব এই তেওঁৰ পদটো খাৰিজ হ'ব ৰেজিগনেশ্যন নহয় তেওঁ পদ খাৰিজ হয় ছাছপেণ্ড হ'ব আৰু এটা কথা এই বিলখনত অন্য এটাও প্ৰভিজন আছে যে যেতিয়া মুক্ত হৈ আহিব তাৰপিছতে তেওঁ যেতিয়া ক্লিয়াৰ হ'ব আৰু আদালতৰ পৰা যেতিয়া ক্লিয়াৰেশ্যন হ'ব একুইটেল পাব নিশ্চিতভাৱে তেওঁ পুনৰ সেই পদৰ কাৰণে তেওঁ পদত বাহাল থাকিব পাৰিব এতিয়া ভয় কাৰ হয় আচলতে ভয় কাৰ ভাৰতীয় জনতা পাৰ্টিৰ কোনো ভয় নাই নিশ্চিতভাৱে কোনোবা যদি এই ধৰণত আছে আমাৰ 19খন ষ্টেটত আমাৰ চৰকাৰ আছে নিশ্চিতভাৱে আমাৰ চৰকাৰে আটাইতকৈ বেছি প্ৰভাৱিত হ'ব এইখন বিল যদি যেতিয়া আইনত পৰিণত হ'লে সংবিধান সংশোধন হ'লে গতিকে আমাৰ কেন্দ্ৰত আমাৰ চৰকাৰ আছে নিশ্চিতভাৱে সামগ্ৰিক কথা বতৰাবিলাকে ভাৰতীয় জনতা পাৰ্টিয়েহে বেছি ভয় খাব লাগে আমাৰ নেতাসকলে ভয় খাব লাগে আমাৰ নেতাসকলটো ক'তো ভয় খোৱা নাই কিন্তু আনহাতে বিৰোধী কংগ্ৰেছে ভয় খাইছে কাৰণ এইকাৰণে ভয় খাইছে যে আজি আপোনালোকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আঙুলিটো আছে কিন্তু তাৰ আগতে আপোনালোকে চাওকচোন যে আজি আপুনি কৈছে ঠিক আছে আপুনি সেইটো মই কৈ আছোঁ যে সেইটো বিনম্ৰতাৰে মই কৈ আছোঁ হয় মই বিনম্ৰতাৰে কৈ আছোঁ যে আপুনি সেইটোৰ কোট কৰি পেলাই নি আপুনি কৈছে সেই কথাটো মই কৈছোঁ এতিয়া ঘটনাটো হৈছে এইটো যে কিন্তু তাৰ আগতে আপুনি চাওকচোন যে ৰাহুল গান্ধী ডাঙৰীয়া বেইলত আছে তেওঁ আপুনি কৈছে যে এইটো ভুৱা গোচৰ বুলি কিন্তু সুপ্ৰিম কোৰ্টত তেওঁ এই গোচৰটো কোৱাছ কৰিবৰ কাৰণে অৰ্থাৎ গোচৰটো যাতে আদালতে খাৰিজ কৰে তাৰ কাৰণেও তেওঁলোকে পিটিশ্যন ফাইল কৰিছিলে কিন্তু সুপ্ৰিম কোৰ্টে নকৰিলে গতিকে আপুনি যদি ভুৱা বুলি কয় শুনক নাই মই কৈ আছোঁ শুনক ঠিক আছে মই কৈ আছোঁ ঠিক আছে আপুনি কৰিছে তথাপিতো আপুনি কৰিছে ঠিক আছে মই আপোনাক ক'লো মই আপোনাক ঠিক আছে নকৰিব শেষ কৰিব দিয়ক আপুনি যিকেইটা গোচৰৰ কথা কৈছে আপুনি অমিত শ্বাহ ডাঙৰীয়া যিটো গোচৰ সেইটো ইতিমধ্যে গুজৰাট হাইকোৰ্টে কোৱাচিং কৰিছে একে সময়তে আদালতে চৰকাৰে চলাই নেকি আদালত এটা ইণ্ডিপেণ্ডেণ্ট বডি আদালত মই কিন্তু বিৰতি ল'ব লাগিব বুজিছো যিয়ে নহওক এক মিনিট আদালত কিবা চৰকাৰে চলাই এনিৱে নাই জয়ন্ত গোস্বামী আৰু বৰ্ণালী ফুকন মই অনুৰোধ কৰিছোঁ মই বিৰতি ল'ব লাগিব বিৰতিৰ পিছত ঘূৰি আহি পেলাই মই দিব লাগিব ৰাছেল হুছেইনৰ সময় কিন্তু চাওক জয়ন্ত গোস্বামী আৰু বৰ্ণালী অকণমান ৰক বিৰতি লৈছোঁ বিৰতি ঘূৰি আহি পেলাই যাম ৰাছেল হুছেইনৰ ওচৰত জয়ন্ত গোস্বামীক মই কথা দিছোঁ যে তেওঁ কণ্টিনিউশ্যন কৰিব আপুনি 1 মিনিট আৰু এডিশ্যনেল লওক আপোনাৰ কথাখিনি শেষ কৰক বৰ্ণালী ডিষ্টাৰ্বখিনি এইখিনি নকৰিবা ৰিকুৱেষ্ট কৰি লৈছোঁ কথাটো হৈছে এইটো যে আজি ভয় খোৱাৰ প্ৰয়োজন আছে ৰাহুল গান্ধী ডাঙৰীয়াক যিহেতুকে তেওঁ বেলত আছে আজি যদি ভয় খাব লাগে তেতিয়াহ'লে আৰ জে ডিয়ে ভয় খাব আজি ভয় খাব যদি লাগে তেতিয়াহ'লে সমাজবাদী পাৰ্টিয়ে খাব
আজি ভয় খাব লাগে যদি কোনোবাই ভয় খাব লাগে যদি তৃণমূল কংগ্ৰেছে খাব ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও ভয় খাবলগীয়া কথা নাই গতিকে এটা কথা মই আপোনাক স্পষ্ট কৰি দিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়াই আজিৰ তাৰিখত কোনেও বেলত থাকিবলগীয়া হোৱা নাই কিন্তু তাৰ বিপৰীতে বেলত থাকিবলগীয়া হৈছে ৰাহুল গান্ধী ডাঙৰীয়া সেইকাৰণে কংগ্ৰেছে এই আইনখন বিৰোধিতা কৰিছে গতিকে নিশ্চিতভাৱে কংগ্ৰেছৰ এই বিৰোধিতা কেতিয়াও তেওঁলোকে সফল নহ'ব আৰু এই বিলখন আপুনি চাব যে অহা যি অধিৱেশনত নিশ্চিতভাৱে জেপিচিয়ে সুন্দৰভাৱে তাক প্ৰতিষ্ঠিত কৰিব আৰু এইখন বিল পাছ হ'ব এতিয়া মই কথা সময় দিব বিচাৰিছোঁ ৰাছেল হুছেইনক তেওঁক বহুত সময়ৰ পৰা ৰখি আছে তাৰ নিজৰ পৰা পইণ্ট ক'বৰ কাৰণে আপুনি ভোট চুৰি সম্পৰ্কে আপুনি ক'ব বিচাৰে আচ্ছা ভোট চুৰি সম্পৰ্কৰ কথাটো যিহেতু ভোট চুৰিৰ প্ৰসংগটো আজি এটা প্ৰাইম বিষয় ইয়াত গোটেই কথাটো হৈছে যে আজি যি ইলেকশ্যন কমিশ্যন বৰ্তমানৰ ইলেকশ্যন কমিশ্যনাৰগৰাকীয়ে যেতিয়া সেইদিনা সংবাদমেল কৰিলে তেওঁৰ যিটো বডি লেংগুৱেজ যে আজি বিগত কিছু বছৰৰ পৰা মই দেখিছোঁ যে এটা পলিটিকেল যিটো এছপিৰেশ্যন এই বস্তুটো যে যিবিলাক কনষ্টিটিউশ্যনেল পদবী আছে ডাঙৰ মানে ইণ্ডিপেণ্ডেণ্ট অৰ্গেনাইজেশ্যনছ বিশেষকৈ মই ভাবোঁ যে জুডিচিয়াৰী আৰু ইলেকশ্যন কমিশ্যন এইবোৰৰ ক্ষেত্ৰত যেতিয়া কমিশ্যনাৰ পৰ্যায়লৈকে যায় তেওঁলোকে তাৰ আগতে যদি ইলেকশ্যনৰ কিবা মানে তেওঁলোকৰ হেৰি আছে মানে এম্বিশ্যন আছে তেতিয়াহ'লে তাৰ আগতে তেওঁলোকক ৰিজাইন দিব লাগে যোনে কমিশ্যনাৰ পদবীত থাকে বা সুপ্ৰিম কোৰ্টৰ জাজ হয় তেওঁলোকক আচলতে এই কথাটোৰ পৰা মানে এই সুবিধাটো দিব নালাগে কাৰণ কিয় এই পৰম্পৰাটো মই নাজানো তাৰ আগতে কংগ্ৰেছৰ দিনত MS গিল যিটো ইলেকশ্যন কমিশ্যনাৰ আছিল তেখেতক কেবিনেট মন্ত্ৰী বনোৱা আছিল ফৰ দ্য ফাৰ্ষ্ট টাইম মই নিজে দেখিছিলোঁ তাৰপিছত বিজেপিৰ সময়ত পৰৱৰ্তী সময়ত দেখিছোঁ যে সুপ্ৰিম কোৰ্টৰ জাষ্টিছ তেওঁলোকক বহুতক পলিটিকেলি একমডেট কৰা হৈছে এই কথাবোৰৰ পৰা অলপ বিৰত থকাটো প্ৰয়োজন আছে নহ'লে কিন্তু আমি এনেকুৱা ধৰণৰ এই ইলেকশ্যন কমিশ্যনৰ এনেকুৱা বায়াছ এটিটিউড কিছুমান যে তুষ্টিকৰণ শাসকীয় দলক তুষ্টিকৰণ কৰাৰ এই প্ৰক্ৰিয়াটো চলি থাকিব আজি 7 আগষ্টৰ দিনা ৰাহুল গান্ধী ডাঙৰীয়াৰ যিটো প্ৰেছ কনফাৰেন্স তাৰ মই কেইটামান পইণ্ট যে আজি কিয় ইলেকশ্যন কমিশ্যনে এফিডেভিট দিয়াৰ কথাটো যিটো 45 দিনৰ হৈ যোৱাৰ পিছত তাৰ কোনো ভেলিডিটিয়ে নাথাকে তাৰপিছত কিয় ক'লে আচলতে তেওঁলোকে কিয় চৌমত কেছ নল'লে সেই কথাটোৰ প্ৰশ্নটো এতিয়া চেণ্ট্ৰেল বেংগলুৰু লোকসভা সমষ্টিৰ 8টা বিধানসভা সমষ্টি আছে তাৰে 7টা বিধানসভা সমষ্টিত যোৱা লোকসভা নিৰ্বাচনত 82,176টা ভোট মানে তেওঁলোকে কংগ্ৰেছে লিড লৈ আছিল কিন্তু হঠাৎ মহাদেৱপুৰা যিটো কনষ্টিটুৱেঞ্চি এটা কনষ্টিটুৱেঞ্চি দেই 1,14,106টা ভোটত লিড লৈ কিনে তেওঁলোকে 32,000 ভোটত বিজেপিৰ PC মোহন জিকি গ'ল 32,707টা ভোটত এতিয়া এই যে সমষ্টিটো এই সমষ্টিটো RTI কৰা হ'ল এই যে এটা অদ্ভুত ফিগাৰ এটা ওলাই গ'ল এইটো RTI কৰিছে RTIত কি ওলাইছে সন্দেহজনক ভোট 1,250টা সন্দেহজনক ভোট তাৰ ভিতৰত কি ধৰণৰ 5টা বিভিন্ন ধৰণৰ মানে পদ্ধতিৰ সন্দেহজনক ভোট ওলাইছে 11,965টা ভুৱা ভোট যাৰ মানে কেইবাটাও বুথত নাম সোমাই আছে মানে কেইবাটাও বুথত তেওঁলোকৰ নাম সোমাই আছে এইটো ইলেকশ্যন কমিশ্যন RTI কৰি ভোটাৰ লিষ্টৰ পৰা ওলোৱাৰ কথা তাৰপিছত কেনেকুৱা তাত উদাহৰণ যদি কয় আপুনি গুৰকিৰাজ সিং ডং লোকজনৰ তেওঁৰ নাম কেইবাটাও বুথত পঞ্জীভুক্ত হৈ আছে ঠিক তেনেকৈ আদিত্য শ্ৰীবাস্তৱ যাৰ মহাদেৱপুৰা সমষ্টিত 2টা মুম্বাইত এটা আৰু লক্ষ্ণৌত এটা ভোট আছে ঠিক একেধৰণে 40,009গৰাকী ঠিকনা নাই শূন্য বাট শূন্যৰ কাৰণে কিন্তু ডেফিনেশ্যনটো আছে যে যাৰ ঘৰ নাই তাক ভোট কৰি 2 বছৰমান আগৰ পৰা ইলেকশ্যন কমিশ্যনে এটা সিদ্ধান্ত লৈছে যে শূন্য নম্বৰ শূন্য কিন্তু তাত এটা কথা আছে বাপেকৰ নামটো XYZ হ'ব নোৱাৰে তাত যিকেইটা ফটো আছে ইমান সৰুকৈ দিয়া আছে ফটোকেইটা তাক কোনোমতে আপুনি আইডেণ্টিফাই কৰিব নোৱাৰে ঠিক আছে 40,000 তাৰপিছত এটা ঠিকনাত 10,452টা ভোট আছে মাত্ৰ এটা ঠিকনা আৰু তাৰে মহাদেৱপুৰাৰ 470 নং বুথৰ হাউচ নাম্বাৰ 35ত 80গৰাকী এটা ৰুম 12x12 ৰুম এটাত 80গৰাকী ভোটাৰ আছে ঠিক তেনেকৈ 366 নং বুথৰ 791 হাউচ নাম্বাৰত 46গৰাকী আৰু ফটোবিহীন যাৰ ফটোৱে নাই সেয়া আছে 4,132গৰাকী আৰু নৱাগত দিয়া হৈছে নৱাগত ফাৰ্ষ্ট টাইমৰ কাৰণে ভোট দিবৰ কাৰণে 18 বছৰ পাৰ হৈছে সেয়াৰ সংখ্যাটো হৈছে 33,692টা তাৰে এটা উদাহৰণ হ'ল শকুন ৰাণী তেওঁৰ বয়স কিমান জানে 70 বছৰ এই তথ্যখিনি RTIৰ জৰিয়তে পোৱাৰ পিছত ইলেকশ্যন কমিশ্যনে কিয় এটা চৌমত কেছ নল'ব তাৰ উত্তৰটো বিজেপি দলে দিয়াৰ প্ৰয়োজন আছে এই ঘটনাটোৱে গোটেই ভাৰতবৰ্ষত মই দেখিছোঁ মানুহৰ মনত এটা শংকাৰ সৃষ্টি কৰিছে 7 আগষ্টৰ ঘটনাত আজি আমি 22 আগষ্টত 15 দিন পিছলৈকে আমি আলোচনাৰ পৰা আঁতৰাই আনিব পৰা নাই আৰু যদি পলিটিকেল মই যদি আমি সেই নেৰেটিভৰ ষ্টাইলত কথা শুনি ক'বলৈ যাওঁ
যে ফাৰ্ষ্ট টাইম বোধকৰো কংগ্ৰেছে এটা ইছ্যু আনিছে যিটো এই মুহূৰ্তত নেৰেটিভ হৈ আছে যা কাউণ্টাৰ কৰিব লগা আজি বিজেপি সাধাৰণতে বিজেপিয়ে নেৰেটিভটো ছেট কৰে এবাৰ কংগ্ৰেছে কৰিছে ৰাজু ফুকন ইয়াৰ পৰা কিবা লাভালাভ হ'ব অসমৰ মানে ভাৰতবৰ্ষৰ মানুহে ইতিমধ্যে সন্দেহৰ আৱৰ্তন লৈ আহিছে যে ECIটো কাৰ মানে পৰোচনাত পৰিছে কাৰ মানে পৰোচনাত পৰি তেওঁলোকে কাম কাজ কৰি আছে এই বিষয়টোৱে ইতিমধ্যেই মানে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটলৈ সোমাই গৈছে আৰু মানে যেনেকৈ আচলতে ECIক প্ৰশ্ন কৰে উত্তৰ দিয়ে বিজেপিয়ে এই কথাটোক লৈ যে ক'ৰবাত নহয় ক'ৰবাত এটা মিল এটা আছে সেই বিষয়টোৱে ইতিমধ্যে গম পাইছে মই এটা কথা ক'ব বিচাৰিছোঁ যে এই দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছীৰ তালিকাত হিমন্ত বিশ্ব শৰ্মা কোনে কৈছিলে সৰ্বানন্দ সোণোৱালে মোৰ বিজেপিৰ মুখপাত্ৰজনক এটা কথা সুধিবলৈ মন আছে যে এই ধৰণৰ কথা কোৱা কাৰণে যদি দুৰ্নীতিগ্ৰস্ত নহয় হিমন্ত বিশ্ব শৰ্মা তেতিয়াহ'লে সৰ্বানন্দ সোণোৱালে এনেকুৱা কথা কোৱাৰ কাৰণে সৰ্বানন্দ সোণোৱালক আপুনি গৰিহণা দিছে বুলি কয় তেতিয়া গম পাম যে বিজেপিয়ে সঁচা অৰ্থত আচলতে হিমন্তক যেনেকৈ আদৰি ল'লে সেই সৰ্বানন্দ সোণোৱালে এই ধৰণৰ কথা কোৱাৰ কাৰণে আলুৱালিয়াক লগত লৈ এনেকুৱা ধৰণৰ পুস্তিকা উলিওৱাৰ কাৰণে সৰ্বানন্দ সোণোৱালে গৰিহণাৰ যোগ্য বুলি আপুনি যদি ক'ব পাৰে তেতিয়া ভাবিম যে বিজেপিয়ে সঁচা অৰ্থত ভাল মানুহ লগত লৈ মানে শুদ্ধ মানুহ লগত লৈ ৰাজনীতি কৰি আছে শাসন চলাই আছে সেই কথাটো আমি প্ৰত্যাহ্বান জনাইছোঁ বৰ্ণালী তোমাৰ আচলতে বৰ দুখ লগা কথা এটা যে বেটি বাচাও বেটি পঢ়াও বুলি শ্লোগান দিয়া এই দলটোত সৰ্বাধিক MLA আৰু MP আছে যিসকল নাৰীজনিত অপৰাধত জড়িত হৈ আছে এইটো একেবাৰে লজ্জাজনক কথা এইটো আমি কোৱা কথা নহয় ইণ্ডিয়া টুডে এটা লিডিং নিউজ কোম্পানী সেই ইণ্ডিয়া টুডে ৰিপৰ্টত ওলাইছে এই ৰিপৰ্টটো আপোনালোকে গুগল কৰিলে সকলোৱে দেখা পাব এটা দ্বিতীয় কথাটো হৈছে ভোট চুৰৰ কথাটো যিহেতু আমি সকলোৱে গম পাইছোঁ আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যিটো প্ৰেছ বাৰ্তা দিছিলে সম্পূৰ্ণ এটা ভুৱা প্ৰেছ বাৰ্তা দিছিলে তেখেতে কৈছিলে কি আজিলৈকে তেনেকুৱা কোনো ধৰণৰ কেছ কোনো ৰুজু কৰা নাই কোনো এফিডেভিট দিয়া নাই কোনো একো কমপ্লেইন দিয়া নাই কিন্তু মহাৰাষ্ট্ৰ নিৰ্বাচনৰ আগতে দুগৰাকী ব্যক্তি এগৰাকী পনভেলৰ বলৰাম দত্তাত্ৰেয় পাটিল আৰু এগৰাকী চন্দ্ৰকান্ত নিম্বা পাটিল এই দুগৰাকী ব্যক্তিয়ে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক গৈ পেলাই লিখিত দিছিলে গৈ পেলাই কোৰ্টত লিখিত দিছিলে SDMক গৈ লগ ধৰিছিলে এই সম্পূৰ্ণ ডিটেইলছ আছে আপোনালোকে বিচাৰিলে পাব কিন্তু তাৰ পিছতো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কাৰ স্বাৰ্থত এনে মিছা মাত মাতি গৈছে লগতে ইমানেই এক্সাম্পল আছে আজি এটা নিউজ পাইছোঁ বুজিছে বিহাৰত দুগৰাকী ব্যক্তি এগৰাকীৰ নাম হৈছে বাসু সিং এগৰাকী হৈছে কৃষ্ণা দেৱী তেওঁলোক বিজেপি মাইণ্ডেড মানুহ আজি গৈ পেলাই দেখা পাইছে 8 বছৰ আগতে দেৱালত কিন্তু তেওঁলোকৰ দুগৰাকীৰ ফটো উলমি আছে মালা হৈতে কিন্তু আজিৰ ডেটলৈকে ভোটদান কৰি আছে তেওঁলোকৰ নামত কোনোবাই সেই কথা আজি জলজল পটপটকৈ ওলাই পৰিছে আপোনালোকে আজি যদি এতিয়া আপোনালোকে মিডিয়াটো খুলিলে গুগলটো খুলিলে আপোনালোকে দেখা পাব ব্যক্তি দুগৰাকীৰ নাম হৈছে এগৰাকী বাসু সিং এগৰাকী কৃষ্ণা দেৱী তেওঁলোক হৈছে বিজেপিৰ ভোটাৰ আৰু লগতে একেবাৰে ওচৰতে যদি আমি চাবলৈ যাওঁ আপোনালোকৰ হয়তো মনত আছে আমাৰ এই যোৱা লোকসভা নিৰ্বাচনত আমাৰ একেবাৰে নিচেই কাষতে থকা অসমৰ কৰিমগঞ্জ সমষ্টিটোত কি হৈছিলে সকলোৱে জানে আমি এনেকুৱা ভিডিঅ' পাইছিলোঁ যে এগৰাকী ব্যক্তিয়ে গৈ পেলাই বিজেপিক 10টা 15টা কৈ ভোট মৰা আমি দেখা পাইছিলোঁ ভিডিঅ'ত ওলাই গৈছিলে সকলো তেতিয়া সৰ্বত্ৰ চৰ্চা চলিছিলে গতিকে এই বিজেপি দলটো খুব ক্ষতিকাৰক এটা দল তেওঁলোকে ডাইভাৰ্ট কৰিবলৈ বিচাৰে সময়ে ডাইভাৰ্ট কৰিব বিচাৰে কিন্তু অসমৰ জনতা ভাৰতবৰ্ষৰ জনতা খুব আজি সাংঘাতিক ধৰণৰ জনতা সকলো এই 2 নম্বৰী কথাবোৰ বুজি পায় লাষ্ট 1 মিনিট কৰিমগঞ্জত কংগ্ৰেছৰ যিজন কেণ্ডিডেট আছিলে অধিবক্তা হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া তেখেতে সিনিয়ৰ এডভোকেট তেখেতে এটা ইলেকশ্যন পিটিশ্যন ফাইল কৰিছিলে গুৱাহাটী উচ্চ ন্যায়ালয়ত যিটো গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ ইলেকশ্যন পিটিশ্যনটো ৰিজেক্ট কৰিছে অৰ্থাৎ ইলেকশ্যন পিটিশ্যনটোত তেওঁলোকে যি ধৰণে তাত মেল প্ৰেক্টিছ হৈছিলে বুলি কৈছিলে তাত ভোট কেপচাৰিং হৈছিলে বুলি কৈছে সেই কথাবিলাক আদালতে নাকচ কৰিলে দ্বিতীয় কথা আমি সকলোৱে জানো যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ আণ্ডাৰত যিটো কাঠামো ডেপুটি কমিশ্যনাৰজনে হৈছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰজনে হৈছে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ এতিয়া যিটো কৰ্ণাটকৰ উদাহৰণ কৰ্ণাটকৰ ডেপুটি কমিশ্যনাৰজনে সেই মাধৱপুৰ যিটো বিধানসভাৰ কথা কৈছে সেইটোৰ যিখন জিলা তাৰ ডেপুটি কমিশ্যনাৰজনে ইলেকশ্যন অফিচাৰ সেই কংগ্ৰেছ শাসিত ৰাজ্য গতিকে একে সময়তে তাৰ যিজন মেজিষ্ট্ৰেট এজন তেওঁ হৈছে ইলেকশ্যন অফিচাৰ সেই সমষ্টিটোৰ আৰু BLO কোন হৈছে আশা ৱৰ্কাৰ আৰু অংগনবাদী ৱৰ্কাৰসকল BLO 1 সকল এতিয়া আপুনি চাওক যে কংগ্ৰেছ শাসিত কৰ্ণাটক তাত আশা কৰ্মীসকল অংগনবাদী কৰ্মীসকল কংগ্ৰেছ চৰকাৰৰ অধীনস্থ কৰ্মচাৰী গতিকে তেওঁলোকে যদি ভোট চুৰি কৰিছে এইটো কংগ্ৰেছৰ লাভালাভৰ কাৰণে কৰিছে গতিকে বিজেপিটো তাত কোনো কথা CBI কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত লগত লৈ যাওঁতে অসমৰ কেন্দ্ৰীয় চৰকাৰ ধন্যবাদ সকলোকে জনাইছোঁ এইটো এটা অতি কণ্টেনচিয়াছ বিষয়
মই আকৌ কৈছোঁ যে মই এই মুহূৰ্তলৈকে ইলেকশ্যন এটা এনেকৈ সকলোৱে মিলি এটা দলে মেনিপুলেট কৰি ৰিজাল্ট এটা হ'ব এই কথাটো মোৰ এতিয়াও মই একচেপ্ট কৰিবলৈ অকণ টান পাওঁ ক্ৰুটিটো বহুত হৈছে দেৰ ইজ ন' ডাউট এবাউট ইট ক্ৰুটি খালি এই যিটো নেৰেটিভ বদলোৱাৰ কাহিনীটো যেন লাগে তাত মোৰ মাজে মাজে সন্দেহ হৈছে কিবা সঁচাকৈ হৈছে নেকি আদাৰৱাইজ ইলেকশ্যনটো ইমান কমপ্লিকেটেড বস্তু আৰু কথাটো মই জয়ন্তৰ মানুহ যে ইমানবোৰ মানুহ ইনভল্ভ থাকে এটা ৰিজাল্ট এটা অসুবিধা যেন লাগে তথাপি কিন্তু এইটোও মানুহ যে মই নিজে ইলেকশ্যন ভালকৈ ক্ল'জলি কৈছিলোঁ যদিও হাইকোৰ্টে ৰিজেক্ট কৰিলে এইচ.আৰ.এ. চৌধুৰীয়ে মাত্ৰ 9,000 মানে টোটেল 18,000 ভোট 9,000 পালেই হ'লহেঁতেন তেওঁ কি অন্যায় কৰি বস্তুটো যিকোনে গোটেই ইলেকশ্যনটো জিকা হৈছিলে কিমান মেনিপুলেশ্যন কৰি সেইটো বৰ দুখ লগাকৈ দেখিছিলোঁ মানে ডেট পাৰ্টিকুলাৰ কৃপানাথ মালাৰ যিটো ভিক্টৰী সেইটো বহুত সময়ত তাৰ পৰা কাঢ়ি লৈ যোৱা হৈছিলে এইচ.আৰ.এ. চৌধুৰীৰ পৰা এই কথাটো কিন্তু আমি উপলব্ধি কৰিছিলোঁ যদিও সেইটো প্ৰমাণ কৰিব পৰা নহ'ল কাৰণে তেওঁৰ আবেদনখন খাৰিজ কৰা হ'লকৈ ধন্যবাদ শুভৰাত্ৰি